জয় শ্ৰী কৃষ্ণ। আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ। এনেকুৱা এটা শুভ দিন শুভ মুহূৰ্ততে আপোনালোকৰ সৈতে বিনিময় কৰিব ওলাইছো ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ সৈতে আমাৰ জীৱনৰ কিবোৰ ঘটনাৰ সাদৃশ্য আছে। আমি সকলোৱে জানো ভগৱান শ্ৰীকৃষ্ণ কেনেকৈ জন্ম লাভ কৰিছিলে। তেখেতে বাসুদেৱৰ ঘৰৰ পৰা আহি কেনেকৈ নন্দৰ ঘৰ পালেহি, কংস মামাক কেনেকৈ তেখেতে বধ কৰিছিলে, কম বেছি পৰিমাণে আমি সকলোৱে অৱগত। কিন্তু আমি যদি গভীৰলৈ লক্ষ্য কৰোঁ আমি বহুত কথা বুজিব পাৰোঁ তেখেতৰ জন্মৰ ঘটনাটোৰ পৰাই। সেয়েহে আহক আজিৰ এই ভিডিঅ'টোত আমি তেখেতৰ জন্মৰ পৰা আমি যিখিনি বুজিছোঁ বা আমি যিখিনি শিক্ষা ল'ব পাৰোঁ সেইখিনি আলোচনা কৰোঁ। ভগৱান শ্ৰীকৃষ্ণ বুলি ক'লে এজন হাঁহিয়াল মুখৰ সকলোতে শান্তি বিয়পাই থকা এটা চৰিত্ৰ মনলৈ ভাহি আহে, যিয়ে নিজৰ বাহিৰ মাতেৰেই হওক নতুবা বিভিন্ন কৰ্মকাৰ্যৰেই হওক সদায় সকলোতে শান্তি বিয়পাইছে আৰু দুষ্টক দমন কৰি আহিছে। তেনেকুৱা এটা সুন্দৰ সুনিপুণ চৰিত্ৰৰ জন্মতে আজি আমি তেখেতৰ জীৱনৰ পৰা বহুত কথা শিকিম আৰু তেখেতৰ জীৱনৰ পৰা আমাৰ জীৱনতনো কি কথা ল'ব পাৰোঁ তেনেহ'লে আজি আমি সেইখিনি আলোচনা কৰিম। প্ৰথম কথা, তেখেতৰ জন্ম হৈছিল অমাৱস্যাৰ ৰাতি, যি ৰাতি চৌদিশে বিজুলী ঢেৰেকনি মাৰি আছিলে। কেৱল আন্ধাৰ আৰু আন্ধাৰ, সেনেকুৱা এটা আন্ধাৰ পৰিৱেশত তেখেতৰ জন্ম হৈছিল। কিন্তু তেখেতৰ জন্মৰ লগে লগে আপোনা আপুনি কাৰাগাৰৰ দুৱাৰ মুকলি হৈছিল আৰু তেখেতে যেতিয়া পিতৃয়ে নিজে কোলাত লৈ লৈছিল তাৰ লগে লগে চৌদিশে পোহৰ আহি গৈছিলে, অৰ্থাৎ পোহৰৰ বাট দেখুৱাইছিলে। আমি ইয়াৰ পৰা শিকিব পাৰোঁ যে আমাৰ জন্ম যিকোনো ঠাইতেই হ'ব পাৰে। আমাৰ জন্মৰ সময়ত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে বা আমাৰ জীৱনত আমি গম পাওঁ আমি বিভিন্ন ধৰণৰ পৰিয়ালৰ পৰা আমি আহিব পাৰোঁ। কিন্তু আমি যদি জীৱনত জ্ঞানৰ সহায়ত, জ্ঞান হৈছে পোহৰ, আমাৰ অভিজ্ঞতা হৈছে পোহৰ, জ্ঞান অভিজ্ঞতা এইবোৰেৰে আমি দীপ্তিমান হৈ আমি পোহৰৰ বাট আপোনা আপুনি বুলিব লাগিব। এইটো আমি বিভিন্ন দৃষ্টিকোণেৰে ল'ব পাৰোঁ। অন্য এটা দৃষ্টিকোণেৰে চালে আমি জানো যে ৰাতি ফুলবোৰ ফুলে, তেনেদৰে বিভিন্ন ধৰণৰ আমাৰ যিমান নেকি কয় নহয় অভাৱেই আৱিষ্কাৰৰ মূল, অৰ্থাৎ যেতিয়া নেকি চাৰিওফালে সমস্যাবোৰ জৰ্জৰিত হৈ থাকে আমি পোহৰৰ বাট নেদেখোঁ তেতিয়াই চাগে উদয় হ'ব আমাৰ সাহসৰ কিবা এটা কৰাৰ উদ্যমৰ। গতিকে আমি কেতিয়াও এন্ধাৰক ভয় কৰিব নালাগে আৰু আমি মাথো আগবাঢ়ি যাব লাগে। ২ নম্বৰ কথাটো, আমি তেখেতৰ জীৱনক লক্ষ্য কৰিলে গম পাওঁ যে তেখেতে যেতিয়া জন্ম পাইছিলে তাৰ লগে লগে তেখেতে গম পাইছিলে মৃত্যুৰ সতৰ্কবাণী। তেখেতৰ মাক দেউতাকেও গম পাইছিলে যে তেখেতৰ মৃত্যু হোৱাটো অনিবাৰ্য। ঠিক তেনেদৰে আমিওতো জানো আমাৰ যেতিয়াই জন্ম হয় আমাৰ জন্মৰ লগে লগে আমাৰ মৃত্যু হ'বই। এজন সৰু ল'ৰাই হওক নতুবা এজন বুঢ়া মানুহে হওক যদি জন্মিছে তেওঁৰ মৃত্যু হোৱাটো অনিবাৰ্য। গতিকে আমি সেই নিজৰ মৃত্যুটো জানিব লাগে আৰু আমি যে এদিন এই সংসাৰৰ পৰা যাব লাগিব তাৰ আগতে আমি যাতে ভাল ভাল কামবোৰ কৰিব পাৰোঁ বা কৰি যাওঁ সেই কথা সদায় আমি মনত ৰাখিব লাগে। ৩ নম্বৰ, তেখেতৰ জন্ম হৈছিলে কাৰাগাৰত। কাৰাগাৰ মানে বান্ধন। তেনেদৰে আমাৰ মনটোতো আমাৰ যিটো নেকি আত্মা, সেই আত্মাটো আচলতে বান্ধনত নাই, কিন্তু যেতিয়া নেকি শৰীৰৰূপী কাৰাগাৰৰ ভিতৰত সোমাই যায় আত্মা বান্ধ খায় আৰু তাৰ লগে লগে বিভিন্ন ধৰণৰ কষ্ট দুখ সমস্যা সেইবোৰ আপোনা আপুনি আহে। এদিন আমি কাৰাগাৰৰ বান্ধোনৰ পৰা মুকলি হ'মেই। প্ৰথমে আমি নিজৰ আত্মাটোক বিভিন্ন ধৰণৰ মনৰ মাজত যিবিলাক নেকি কথা আহে বা মনৰ মাজত আমাৰ চিন্তা আহে বা মনৰ মাজত আমাৰ কিছুমান মনে সজা কিছুমান বান্ধোন থাকে তাৰ পৰা মুকলি হ'ব লাগিব আৰু তেতিয়াহে আমি সেই কাৰাগাৰখন যেতিয়া নেকি আমি এদিন মুক্তি লাভ কৰিম, অৰ্থাৎ আমি শৰীৰৰ কাৰাগাৰৰ পৰা বান্ধৰ পৰা আমি মেৰপাকৰ পৰা নিজকে স্বাধীন কৰি যাব পাৰিম, সেইদিনাখন আমি অট'মেটিক আগবাঢ়ি যাব পাৰিম। চতুৰ্থতে আমি গম পাওঁ যে তেখেতে নিজৰ মৃত্যুৰ কথা গম পায়ো কিন্তু তেখেত ভীতিগ্ৰস্ত হোৱা নাছিলে। মৃত্যু হ'ব বুলি ভাবিও তেখেত সমস্যাবোৰৰ সৈতে যুঁজিছিলে। পুতনা ৰাক্ষস আহিছিলে, কংস মামাই তেখেতক বহুতখিনি সমস্যাৰ সৃষ্টি কৰিছিলে বা বিভিন্ন ধৰণে চলে বোলে কৌশলে মাৰিবলৈ চেষ্টা কৰিছিলে। তেখেতৰ মৃত্যু হৈছিল কিন্তু তেখেতে সেই সকলোবোৰৰ সৈতে যুঁজিছিলে। তেনেকৈ আমাৰ জীৱনতো বিভিন্ন ধৰণৰ সমস্যা আহিব, বিভিন্ন ধৰণৰ আমাক চাৰিওদিশৰ পৰা ঘেৰি ধৰিব, কিন্তু তেতিয়া আমি মনত সদায় এটা কথাই লিখিব লাগিব যে আমি আগবাঢ়ি যাবই লাগিব
ভগৱান শ্ৰীকৃষ্ণই যদি নিজে সদায় আগবাঢ়ি গৈছিলে কেতিয়াও তেখেতে সমস্যাবোৰৰ আগত মোক মাৰি পেলা বুলি নিজক আগত আগবঢ়াই নাছিলে ঠিক তেনেদৰে আমিও জীৱনত এজন শ্ৰীকৃষ্ণৰ ভক্ত হিচাপে ভালকে আগবাঢ়ি যাব লাগিব গতিকে আশা কৰো আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা বহুত কথা শিকিলে আৰু যদি ভাল লাগিছে তেনেহলে নিশ্চয়কৈ মোক উৎসাহিত কৰিব আৰু মনৰ আপোনালোকক কোনটো ভাল লাগিছে কোনটো ঘটনাৰাজিৰ সৈতে বেছিকে নিজক সম্পৰ্কিত কৰিব পাৰিছে সেইটো কমেন্ট বক্সত জনাব তেনেহলে লগ পাম মই নতুন এটা ভিডিঅ'ত পুনৰাই আপোনালোকক ধন্যবাদ